হে দোস্ত ৰিউজ মটিভেশ্যন চেনেলৰ আৰু এটা নতুন এপিছডত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে ৰিউজ মটিভেশ্যন আৰু মই আপোনাৰ লগত আছোঁ ৰাকেশ। আজি আমি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ জিঅ' ফোন 2। আপোনালোকে নিশ্চয় জিঅ' ফোন লৈছিল 1500 টকাত আৰু সেই জিঅ' ফোনে এতিয়া উন্নত কৰি কি আহিল জিঅ' ফোন 2। আৰু এই জিঅ' ফোন 2ৰ মডেল কেনেকুৱা, ইয়াৰ দাম কিমান, ইটো ক'ৰ পৰা পাব, কেনেকৈ আপুনি বুকিং কৰিব পাৰে, কোনদিনা ইটো ৰিলিজ হ'ল, মানে মুকেশ আম্বানী ঘোষণা কৰিলে যে জিঅ' ফোন 2 আপোনালোকে পাব আৰু ইয়াৰ ফিচাৰ কি কি, এই বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। হয় বন্ধুসকল, জিঅ' ফোন 2টো এনেকুৱা ভাল ফোন এটা, আৰু এই ফোনটো যদি আপোনালোকে লয় তেনেহ'লে কি কৰিব লাগিব, ইয়াৰ বাবে আপুনি কিমান টকা দিব লাগিব, এই বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। তো দেৰি নকৰি বলক ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ। এই ভিডিঅ'টো দেখাৰ বাবে মই এতিয়া গুচি যাম ক্ৰোম ব্ৰাউজাৰত। আপোনালোকেও ক্ৰোম ব্ৰাউজাৰ নতুবা গুগলত চাৰ্চ কৰিব পাৰে। তো মই জাষ্ট হয় বন্ধুসকল, আপোনালোকে ইয়াৰ বিষয়ে জানিবলৈ গুগল ব্ৰাউজাৰ নতুবা গুগল ক্ৰোমত চাৰ্চ কৰিব লাগিব। তো মই জাষ্ট কি কৰিম, গুগলত চাৰ্চ কৰিম। ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব জিঅ' ফোন 2 বুলি, জিঅ' ফোন 2 বুলি আপুনি চাৰ্চ দিব লাগিব। হয়, চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ খুলি যাব। তো আপুনি জাষ্ট কি কৰিব, হয় বন্ধুসকল, আপোনালোকে কি কৰিব, জিঅ' ফোন 2 বুলি চাৰ্চ কৰি আপুনি তলফালত গুচি আহিব। তলফালত গুচি আহি কিনে আপুনি পাব Reliance Jio Phone 2 launched at $1999 a look at the feature লিভমেণ্ট, মানে আপুনি জাষ্ট ইয়াতে ক্লিক কৰি দিব। হয়, মই ক্লিক কৰি দিলোঁ। মোৰ ইণ্টাৰনেটৰ গতি অলপ শ্ল', যিহেতু মই গাঁৱত থাকোঁ। হয় বন্ধুসকলে, আপোনালোকৰ সন্মুখত যেতিয়া এখন এনেকুৱা ইণ্টাৰফেচ খুলি যাব, তেতিয়া আপুনি দেখিবলৈ পাব। হয় বন্ধুসকল, বেয়া নাপাব, মোৰ মোবাইলটো তাৰমানে চাৰ্জ নাছিল তো, ছুইচ অফ হৈ গৈছিল, সেইকাৰণে ক্ষমা খুজি লৈছোঁ আপোনালোকৰ ওচৰত। তো আপোনালোকৰ ওচৰত যেতিয়া এনেকুৱা এখন ইণ্টাৰফেচ খুলি যাব, তো আপোনালোকে তলফালে গৈ চাব যে মোবাইল ফোনত কি ফিচাৰ আছে, মোবাইলৰ ডিজাইনটো কেনেকুৱা। এইটোৱে হ'ল বন্ধুসকল জিঅ' ফোনৰ ডিজাইন। জিঅ' ফোন 2ৰ ডিজাইন এইখন হয়। জিঅ' ফোন 2ৰ ডিজাইন বৰ ধুনীয়া ডিজাইন হৈছে। আৰু চাওক, ইয়াতে বহুতো কিবেড আছে, ফিচাৰটো ভাল ফিচাৰ পাব আপোনালোকে। তো জাষ্ট আপোনালোকে তলফালে গুচি যাব। তলফালে গুচি যোৱাৰ পিছত আপুনি যদি ডিছপ্লেৰ কথা সোধে, তেনেহ'লে ডিছপ্লেটো হ'ল 2.40 ইঞ্চি, ফ্ৰণ্ট কেমেৰা 0.3 মেগাপিক্সেল। তো আমাৰ যিটো আটাইতকৈ লাগতিয়াল বস্তু হয় বন্ধুসকল, লাগতিয়াল বস্তুটো হ'ল ৰেম। এই ফোনটোৰ ৰেমো ভাল আছে, 512 MB ৰেম আছে। এই ৰেমটো ভালেই আছে। তাৰপিছত যেতিয়া আপুনি ক'ব ষ্ট'ৰেজ আপুনি 4GB ষ্ট'ৰেজ পাই যাব। তাৰপিছত ৰিয়েল কেমেৰা, যিটো পিছফালে কেমেৰা থাকে, সেইটো আপুনি পাই যাব 2 মেগাপিক্সেল। বেটাৰী কোৱালিটিটো পাব আপুনি 2000 এম্পিয়াৰৰ। হয় বন্ধুসকল, আপোনালোকে এক্সট্ৰা মেমৰি কাৰ্ডো এখন ভৰাই থ'ব পাৰিব। এক্সট্ৰা মেমৰি কাৰ্ড আপোনাৰ ছাপোৰ্ট ল'ব 128 GB লৈকে। হয় বন্ধুসকল, এইটো বৰ ভাল মোবাইল হয়। হয় বন্ধুসকল, আপোনালোকে এইখন মোবাইলৰ পৰা হোৱাটছআপ, ফেচবুক, ইউটিউব চব চাব পাৰিব।
হয় বন্ধুসকল, আমি আপোনালোকক তথ্য দিবৰ চেষ্টা কৰি আছোঁ আৰু এতিয়া পোনে পোনে গুচি যাম যে মুকেশ আম্বানী এই বিষয়ে কি ক'লে। এতিয়া মুকেশ আম্বানী কি ক'লে আমি সেইটো সকলোৱে শুনোৱা হওক। হয় বন্ধুসকল, মুকেশ আম্বানী হয় জিঅ' কোম্পানীৰ মালিক, বছ, যিটো কয় আপোনালোকে আৰু। তো মুকেশ আম্বানী কি ক'লে এই বিষয়ে এইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। হয় বন্ধুসকল, মোৰ ইণ্টাৰনেটৰ গতিটো আগতে কৈছোঁ শ্ল', সেইকাৰণে অলপ লোডিং হৈ আছে। Excited to bring to you a high-end model of the JioPhone, the JioPhone 2. JioPhone 2 is powered with a horizontal screen display, a full keyboard, and many more advanced features. The existing JioPhone model and JioPhone 2 will both be available side by side in the market. You can choose whichever model suits your needs best. The JioPhone Monsoon Hangama offer. Starting July 21st, they can exchange their egg for a brand new JioPhone for just 501 rupees. We have thus reduced the effective entry cost of the JioPhone from হয় বন্ধুসকল, যদি আপোনালোকে জিঅ' ফোনটো ল'ব বিচাৰিছে তেনেহ'লে ইয়াৰ বাবে আপুনি জাষ্ট পে' কৰিব লাগিব 2099 rupees। আৰু যদি আপুনি আগতে এখন জিঅ' ফোন লৈছিল, যিখন জিঅ' 1 বুলি কৈছিল, 15 টকাত লৈছিল, আৰু যদি আপুনি সেই ফোনখন ৰিপ্লেচ কৰে বা সেইখন ঘূৰাই দিয়ে আৰু জিঅ' ফোন 2খন লয়, তেনেহ'লে জাষ্ট আপুনি 501 টকা দিব লাগিব বুলি মুকেশ আম্বানীয়ে ঘোষণা কৰিলে। Also starting 15th August, our JioPhone 2 will be available at an introductory price of only rupees 2,999. হয় বন্ধুসকল, মুকেশ আম্বানীয়ে আকৌ এবাৰ ঘোষণা কৰিলে যে এই ফোনটো ল'লে 2,999 টকাত দিব লাগিব আৰু এই ফোনটো 15 আগষ্টৰ দিনাখন মাৰ্কেটত এভেইলেবল হৈ যাব। হয় বন্ধুসকল, মুকেশ আম্বানীয়ে আকৌ এবাৰ ঘোষণা কৰিলে যে এই অফাৰটো কেৱল মনচুন অফাৰ হয় আৰু এই মনচুন অফাৰটো গ'লে আপোনালোকে ইমান কম দামত এই ফোনটো নাপাব। আৰু এই ফোনটো কম দামত দিয়াৰ আৰু এটা উদ্দেশ্য হ'ল যে যাতে ইণ্ডিয়াৰ সকলোৱে ডিজিটেল লাইফ উপভোগ কৰিব পাৰে। হয় বন্ধুসকলে, ইয়াৰ বিষয়ে বিস্তৃত জানিবলৈ আপোনালোকে jio.com-ত চাৰ্চ কৰক, আপোনালোকে সকলো তথ্য আৰু ইয়াতকৈ ভালকৈ জানিবলৈ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ৰিয়াজ মটিভেশ্যন চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ টেক নিউজ পাবলৈ। ধন্যবাদ বন্ধু ভিডিঅ'টো চোৱাৰ কাৰণে। আকৌ দেখা হ'ব নতুন এটা এপিছ'ডত। ইয়ালৈকে নমস্কাৰ জনাইছোঁ।